আপোনালোকে বাৰু এষাৰ কথা শুনিছেনে? কথাত কটা যায়, কথাত বতা পায়। যদি শুনিছে, আহকচোন আজি তেনে এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়োঁ। এসময়ত এখন ৰাজ্যত এজন ৰজাই ৰাজত্ব কৰিছিলে। তেওঁ প্ৰায়ে এটা সপোন দেখা পাইছিলে কিছুদিনৰ পৰা। সপোনটো আছিলে তেওঁ ওপৰ পাৰি দাঁত সৰি থকা দেখা পায়। একেলেথাৰে কেইবাদিনো এই সপোনটো দেখা পাই ৰজা বৰ চিন্তিত হৈছিলে আৰু সেয়েহে তেওঁ মন্ত্ৰীসকলক আদেশ দিলে যে ৰাজ্যত যদি কোনোবা এনেকুৱা জ্যোতিষী আছে তেওঁক ৰাজসভালৈ লৈ অহা যাওক আৰু এই সপোনৰ ফলাফলটো তেওঁ জানিবৰ মন গৈছে। সেই বুলি আদেশ দিলে আৰু মন্ত্ৰীয়ে ৰজাৰ আদেশ মতে ওচৰলৈ এজন জ্যোতিষীক লৈ আহিলেগৈ আৰু জ্যোতিষীজন ৰাজসভা পোৱাৰ লগে লগে সকলোখিনি কথা ৰজাই তেখেতৰ আগত প্ৰকাশ কৰিলে আৰু তেতিয়া জ্যোতিষীজনে উত্তৰ দিলে যে আপোনাৰ সন্মুখতে আপোনাৰ সকলোখিনি সদস্য মৃত্যুমুখত পৰিব তিলকৈ তেনেকৈ ক'লে। ৰজাৰ খুব খং উঠিলে। আৰে মোৰ সন্মুখতে যদি সকলোখিনি সদস্য ঘৰৰ মৃত্যুৱে হয় মই কাক লৈ জীয়াই থাকিম? সেই বুলি ভাবি ৰজাই জ্যোতিষীজনক খুব গালি পাৰিলে আৰু বন্দীশালত ভৰাই থবৰ কাৰণে আদেশ দিলে মন্ত্ৰীসকলক। আৰু কথামতেই কাম, মন্ত্ৰীসকলে তেওঁক বন্দী কৰি ৰাখিলে। পিছদিনাখন ৰাতিপুৱা ৰজাই সেই একেটা সপোনকে দেখা পাই মন্ত্ৰীসকলক আকৌ সেই একেটা কথাকে প্ৰকাশ কৰিলে যে আৰু যদি কোনোবা ৰাজ্যত এনেকুৱা জ্যোতিষী আছে তেওঁক আকৌ ৰাজসভালৈ লৈ অহা যাওক। কথামতেই কাম, আকৌ এজন বিচাৰি তেওঁ মন্ত্ৰীসকলে ৰাজসভালৈ লৈ আহিলে। তেখেত যেতিয়া ৰাজসভাত সোমোৱাৰ পাছতে ৰজাক এটা খুব ধুনীয়াকৈ সম্ভাষণ জনালে আৰু সকলোখিনি কথা বুজ লোৱাৰ পাছত ৰজাক উত্তৰ দিলে যে আপুনি বৰ ভাগ্যশালী, আপোনাৰ আয়ুস বহুত আছে, আপোনাৰ সকলোখিনি ঘৰৰ সদস্য মৃত্যু হোৱাৰ পাছতহে আপোনাৰ মৃত্যু আছে, আপুনি বহুত দিন জীয়াই থাকিব তেনেকৈ ক'লে। আৰু ৰজাৰ সেই কথাকেইটা শুনা পাই খুব ভাল লাগিলে, অন্তৰ চুই গ'ল আৰু বহুখিনি ধন সোণেৰে পুৰস্কৃত কৰি তেওঁক বহুতো বঁটা দি পেলাই তাৰ পৰা বিদায় দিলে। এতিয়া ভাবকচোন, মই যে অলপ আগত কৈছিলোঁ কথাত কটা যায়, কথাত বঁটা পায়, ইয়াৰ উদাহৰণ এইটোৱেই। প্ৰথমজনে যেতিয়া বাক্যশাৰী সোমাই আহিয়ে যেতিয়া ৰজাৰ আগত ক'লে যে আপোনালোকৰ ঘৰৰ সকলোখিনি সদস্য আপোনাৰ চকুৰ আগতে মৃত্যু হ'ব বুলি কোৱাত ৰজাৰ খং উঠিলে আৰু খং সহ্য কৰিব নোৱাৰি মন্ত্ৰীসকলক আদেশ দিলে যে তেওঁক বন্দীশালত থ'বৰ কাৰণে। তাৰ পাছৰজন আহিয়ে ৰজাক ধুনীয়াকৈ এটা সম্ভাষণ দি যেতিয়া এই কথাখিনি ক'লে ৰজাৰ মনটো খুব ভাল লাগিলে আৰু তেওঁ ভাবিলে সঁচাকৈ মই ভাগ্যশালী, সকলোখিনি মানুহক বিদায় দিয়াৰ পাছতহে মোৰ মৃত্যু আছে। তেতিয়া ৰজাই মনৰ আনন্দতে তেওঁক বঁটা দিলে। ইয়াৰ উদাহৰণ এইটোৱেই। আপোনালোকে কেতিয়াবা ভাবকচোন, আমিও ক'ৰবাত কিছুমান কথা নক'বলগীয়া কথা কৈ বাৰু বিপদত নপৰোঁনে? তেতিয়াহ'লে এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন নহ'বৰ কাৰণে আমি খুব ভাবি চিন্তি স্থান কাল পাত্ৰ ভেদিহে আমি যিকোনো কথা এটা ক'ব লাগে। য'তে ত'তে যিকোনো কথা কৈ কেতিয়াও বিপদত পৰিব নালাগে। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। ধন্যবাদ।